নমস্কাৰ সকলোকে প্ৰীতি সম্ভাষণ জ্ঞাপন কৰি নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন সাহিত্যৰ দুৱাৰ খিৰিকী জপাই ৰাখিব লাগিব যাতে ৰাজনীতিৰ বতাহ সোমাব নোৱাৰে এই মন্তব্য বিশিষ্ট শিক্ষাবিদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী অধ্যাপক ডক্টৰ অবনী কুমাৰ ভাগৱতীৰ নিউজ নর এক বিশেষ প্ৰতিবেদন সাহিত্যৰ দুৱাৰ খিৰিকী জপাই ৰাখিব লাগিব যাতে ৰাজনীতিৰ বতাহ সোমাব নোৱাৰে এই মন্তব্য বিশিষ্ট শিক্ষাবিদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী অধ্যাপক ডক্টৰ অবনী কুমাৰ ভাগৱতীৰ কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এক বক্তৃতা অনুষ্ঠানত উপস্থিত থাকি এনেদৰে উল্লেখ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে সৃষ্টিশীল দৃষ্টিৰে নদী আৰু মানুহ শীৰ্ষক অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি নদী থাকিলেহে মানুহ থাকিব মানুহ থাকিলেহে নদী থাকিব বুলি মন্তব্য কৰি 10,000 বছৰ পূৰ্বৰে পৰা নদী আৰু মানুহৰ সম্পৰ্ক আৰু সভ্যতাৰ বিশদ বিৱৰণ ব্যাখ্যা কৰে ডক্টৰ ভাগৱতীয়ে মঙলবাৰে কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত চাংসাৰীস্থিত শৰাইঘাট মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছিল সৃষ্টিশীল দৃষ্টিৰে নদী আৰু মানুহ শীৰ্ষক বক্তৃতা অনুষ্ঠান কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ নিপেন্দ্ৰ তালুকদাৰে সঞ্চালনা কৰা সভাত উপস্থিত আছিল জিলাখনৰ কেইবাগৰাকীও শিক্ষাবিদ সাহিত্যিক সাংবাদিক তথা শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক তথা ছাত্ৰ ছাত্ৰীসকল আমাৰ এই অঞ্চলৰ অন্যতম এখন প্ৰধান শিক্ষানুষ্ঠান শৰাইঘাট মহাবিদ্যালয় যৌথ উদ্যোগত এই অনুষ্ঠানটো হৈছে আৰু মই এই অনুষ্ঠানলৈকে আহিবলৈ পাই মই বৰ নিজকে ধন্য মানিছোঁ আৰু আমাৰ যিখিনি আলোচনা হৈছে সেই আলোচনাৰ যোগেদি যদি ছাত্ৰ ছাত্ৰীসকলৰ লগতে সাধাৰণ ৰাইজ উপকৃত হয় তেতিয়াহ'লে খুবেই ভাল কথা আৰু এই কথাটো এতিয়া আৰু মই পুনৰ দোহৰাৰ কোনো প্ৰয়োজন নাই যে ইতিমধ্যে সমগ্ৰ পৃথিৱীত জনসংখ্যা বৃদ্ধি আৰু প্ৰকৃতিৰ প্ৰতিকূলে গোটেই উন্নয়ন ব্যৱস্থাটোক আগুৱাই নিয়াৰ কাৰণে সমগ্ৰ পৃথিৱীতে গোলকীয় পৰ্যায়ত আঞ্চলিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ পাৰিৱেশিক সমস্যা হৈছে আৰু সেই পাৰিৱেশিক সমস্যাৰ ভিতৰত অন্য এটা ডাঙৰ সমস্যা হ'ল এই নদীবিলাক ক্ৰমান্বয়ে মানুহৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু আমি সকলোৱে জানো যে এই নদীৰ লগতে গোটেই সভ্যতা সংস্কৃতি নাইবা গোটেই আমাৰ সাৰুৱা কৃষিভূমি সকলো কথা জড়িত হৈ আছে আৰু নদীক কেন্দ্ৰ কৰি নাইবা জলাশয়ক কেন্দ্ৰ কৰি জৈৱ বৈচিত্ৰ্যৰ এটা ডাঙৰ চহকী অৱস্থা তাৰ লগত জড়িত হৈ আছে গতিকে যিমান দূৰ পাৰি মানুহে উন্নয়নৰ লগে লগে উন্নয়ন আগবাঢ়ি যাব লাগিব কিন্তু তাৰ লগে লগে এই আমাৰ জলাশয়বিলাককো সংৰক্ষণ কৰাটো বৰ দৰকাৰ সমগ্ৰ পৃথিৱীত এতিয়া নদীক পুনৰুজ্জীৱন কৰাৰ ক্ষেত্ৰত বিভিন্ন দেশে নানা ধৰণৰ আপোনাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আমাৰ কিছুমান নদী ইতিমধ্যে আক্ৰান্ত হৈছে কিছুমান নদীৰ সোঁত বন্ধ হৈছে কিছুমান নদীত আপোনাৰ বিভিন্ন ধৰণৰ প্ৰদূষিত হৈছে গতিকে সেইবিলাক লাহে লাহে কমাই আনি নদী যাতে প্ৰবাহিত হৈ থাকে তাৰ প্ৰতি আমি যাতে সচেতন হওঁ আজি বোধহয় আমাৰ আলোচনাৰ সেইটোৱে উদ্দেশ্য আছিল মধু মাধৱ দাসৰ ৰিপৰ্ট নিউজ নাও 24/7